বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণে আমি কেতিয়াবা আমি নেদেখা বা আমি কেতিয়াও দেখি নোপোৱা চৰিত্ৰ লৈ আহে বা খেল খেলে বা কিবা কৰে ইটো কৰে যাক আমি কেতিয়াও দেখাই নাই, কিন্তু ইহঁতৰ খেলৰ পৰা বা ইহঁতৰ চৰিত্ৰৰ পৰা আমি চাই কিছুমান কথা উপলব্ধি কৰোঁ। ঠিক তেনেকুৱাকৈ কিছুমান ইহঁতৰ ছাত্ৰৰ কি কয় স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পৰা কিছুমান মানে অকৰণীয় বা অপ্ৰয়োজনীয় কিছুমান ইহঁতে কাম কৰে, যিহেতু ইহঁতে নিজে নাজানে বা মা দেউতা বা সমাজে তেওঁলোকক বুজাই নিদিয়াত বা কাৰোবাৰ পৰা শিকি নোলোৱাত হয়তো ইহঁতে নাজানে। গতিকে সেইবিলাক আমি শিকাই লোৱাটোৱেই আমাৰ দায়িত্ব যিহেতু। গতিকে এটা কথা উপলব্ধি কৰা উচিত চবে। চাব ভিডিঅ'টোত কি আছে, কেইজনমান ছাত্ৰই বা কিছুমান ছাত্ৰীয়ে হাতত আমি বিদ্যালয়ত মধ্যাহ্ন ভোজন দিওঁতে ইহঁতে লগত আমি দিয়া খাদ্যৰ উপৰিও লগত হাতত কি লৈ আহে, তাৰ লগত কি মিক্স কৰি খায়, সেইটো অকণমান আমাৰ উপলব্ধি কৰাটো আমাৰ কাম্য। গতিকে সেইটোৰ ওপৰত অকণমান উপলব্ধি কৰিব বা সাৱধানতা ৰাখিব, যিহেতু আমাৰ চৰম দায়িত্ব। বিদ্যালয়ত যিটো সময়লৈকে বা যিটো সময়ৰ পৰা যোনটো সময়লৈকে থাকে ছাত্ৰ ছাত্ৰীয়ে, তেতিয়ালৈকে আমাৰ ইহঁতৰ স্বাস্থ্য বা ইহঁতৰ প্ৰতিটো মানে ক্ষণেই আমাৰ প্ৰতি মানে এটা সাৱধানতা ল'বলগীয়া এটা বিষয়। গতিকে অলপ উপলব্ধি কৰি পেলাই সকলোৱে মন্তব্য দিব বা যি আমি যেনেকুৱা ব্যৱস্থা ল'ব লাগে স্কুলত সেইটো সকলোৱে কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু যিহেতু এনেকুৱা সৰু সুৰা কথাবিলাক লৈ পেলাই আমি সকলোৰে আগত সকলোৱে কিছুমান বিষয় শ্বেয়াৰ কৰিবলগীয়া হয়। গতিকে আমি শিক্ষকৰ মাজত বনোৱা, শিক্ষকৰ কাৰণে বা আমাৰ শিক্ষাৰ দিশত বনোৱা ভিডিঅ'কেইটা অকণমান উপলব্ধি কৰিবলগীয়া হয়। গতিকে আমি বনোৱা চেনেলবিলাক ছাবস্ক্ৰাইব কৰাটো আমাৰ এটা দৰকাৰ। গতিকে আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপুনি বনালেও, কোনোবাই চেনেল এটা বনালেও সেইটোকো আমি বা মই ছাবস্ক্ৰাইব কৰিবলৈ দায়বদ্ধ। গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু মন্তব্য দিব কেনেকুৱা লাগিলে ভিডিঅ'টি। চাই লওক ভিডিঅ'টি। গুৰুসকল, আপোনালোকে ভাবি চাইছেনে ইহঁতক এনেকৈ যি টি খাবলৈ দি এদিন যদি কোনোবা ছাত্ৰ এজনৰ খাদ্যত বিষক্ৰিয়া এটা হয়, তেতিয়া আমাৰ কেনেকুৱা ডাঙৰ বিপদ আহিব পাৰে আপোনালোকে ভাবি চাইছেনে? গতিকে আজিয়ে সাৱধান হওক সময় থাকোঁতেই। এই বস্তুটো কি বস্তু দেখুৱাচোন? এই বস্তুটো হাতৰটো কি বস্তু? কি আনিছা তোমাৰটো? এনেকে দেখুৱাই দিয়াচোন, দেখুৱাই দিয়া। এই বস্তুটো আনিবলৈ কৈছোঁ নেকি আমি? ক'ৰ পৰা অনা হৈছে এইটো? দোকানৰ পৰা কিনি আনিছা? এই বস্তুটো ভাল বস্তু নে বেয়া বস্তু তোমালোকক কোনোবা ডাক্তৰে বা কোনোবা মানুহে বুজাইছে নেকি? তেতিয়াহ'লে দোকান আৰু বজাৰত পোৱা বস্তুবিলাক ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, হয়নে? আৰু ইমান ভেজাল বস্তুবিলাক ইয়াত খাবলৈ নানিবা দেই, আজিৰ পৰা নানিবা দেই। এইবিলাক খোৱাটো ভাল অভ্যাস নহয়। যিমান পাৰে আমি প্ৰকৃতিৰ পৰা পোৱা বস্তুবিলাক খাব লাগে দেই। আজিৰ পৰা নানিবা দেই। এনেকুৱা মছলা নানিব কৈছিলোঁ নে নাই? এইটো মছলা আনিছা? স্কুলত আনি নাখাবা এইটো দেই, কৈছোঁ নে নাই? দোকান বজাৰৰ বস্তু ভেজাল হয়, এইটো খোৱাতকৈ নোখোৱাই ভাল দেই।
গতিকে সন্মানীয় গুৰুসকল, তেওঁলোকক পঢ়োৱাটোৱেই অকল আমাৰ দায়িত্ব নহয়, সমাজখনক ওপৰলৈ লৈ যোৱাটো আমাৰ এটা চৰম দায়িত্ব।